বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক খুব বেছি ভালে আছে। মোৰো বৰ্তমান ভালেই। বিহু চাগে ভালে কুশলে গৈছে। আজি আমি আকৌ ওলাইছোঁ। আজি মোৰ মাৰ ঘৰলৈ যাম। তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু ঘৰতনো কোন কেনেকৈ আছে মোৰ ভাগৰ তাকে আপোনালোকক দেখাম। এয়া আমি আহি আছোঁ। এয়া দেহা হাই কৈছে দেহাই আৰু এয়া মই মিষ্টাৰক হাই ক'ব দিছোঁ কিন্তু নকয়, চকু খোপা কৰি চাইছেহে। চাওকচোন কেনেকৈ চাইছে। আমি আহি এতিয়া ডিমৌ পালোহি। মিষ্টাৰে কাপোৰৰ দোকান এখনত কাপোৰ কিনিবৰ কাৰণে সোমাইছে। কি কিনিব তেওঁহে জানে, কাৰ কাৰণে কি কি লৈছে আপোনালোকক দেখাম অলপ পিছত। আমি আগতীয়াকৈ ঘৰ পাই লওঁগৈ। বজাৰ কৰা হ'ল, এতিয়া আমি গাড়ীত বহিবৰ কাৰণে গৈ আছোঁ। চুনু পৰিবা, চাবা আকৌ। দেখিছেনে ডিমৌ টাউনখনো অকণমান দেখাই দিছোঁ। কাপোৰখনে আকৌ সেই কেমেৰা নমহাবি অসমতা ক'ব স্কেচ কৰি যাব। আমাৰ হাতত মোবাইল ঘৰৰ পৰা ওলালোঁ কেতিয়াবাই, কিন্তু এতিয়া 4টা বাজিব হ'ল। মানে ডিমৌত ৰখিছে বজাৰ কৰিবৰ কাৰণে, আকৌ এতিয়া চেপনত ৰখিছেহি। মানে একদম মাথা চাথা বিষাই গৈছে, বৰিং লাগি গৈছে। কি কৰোঁ এতিয়া, কিমান দেৰিত পাওঁগৈ ঘৰ? আন্ধাৰে হয় নেকি, ঠিকনা নাই। তাকে কি কৰোঁ চাওঁ। তেওঁ পালেহি দেই, আহি আছে। আমি আহি ঘৰৰ গেটৰ মুখত পালোহি। দেখিছেনে আমাৰ ঘৰ পাওঁতে আন্ধাৰে হ'ল। 5টা 5:30 বাজিলে। জানো এতিয়া বাইদেউ কি কৰিছ? তই আগবাঢ়ি যোৱা নাই যে? তুমি পিটু আহিছা, আগবাঢ়ি যোৱা নাই কেলে? পিটু আহিছে, আগবাঢ়ি যোৱা নাই কেলে? যোৱা আকৌ। ক'ত হৈছে ফাংচন? যাম আকৌ। এইটো হৈছে মোৰ ভণ্টি ল'ৰা। ভণ্টি আমাৰ ঘৰৰ ওচৰতে থাকে। ঠিক আছে ৰ'বা, বৌ ওচৰলৈ যাওঁ। ফাইনেলি আমি ঘৰ পাই গ'লোহি। এয়া মোৰ দেউতা হয়। কাক কৈছে? আমাৰ পৰিচয় কাক দিছোঁ? দিছোঁ ৰ'ব, আপোনাৰ পৰিচয় মই এই পৃথিৱী মানে চবকে দিছোঁ আৰু ভাৰতবৰ্ষত যিমান মানুহ আছে চবকে আপোনাৰ পৰিচয় দিছোঁ। চিধা জনা। আৰু এয়া আমাৰ মা আছে, মাও এইডোখৰতে ৰখি আছে। এজনী আমাৰ মা। বিহু খাবলৈ আমি আহিলোঁ চবেই। এতিয়া ঘৰ পালোহি আৰু দেখিছেনে অকৰা মকৰাকৈ আমাৰ মা ৰখি আছে। হাঁহিটোও ভালকৈ মাৰিব নাজানে। ঘৰৰ ওচৰতে মানে এখন ফিল্ডত মানে এযোৰা মুকলি বিহু কৰি আছিলে এজাক ল'ৰা ছোৱালীয়ে। তেওঁলোককো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। দেখিছেনে বাৰু? যে নেকি আমি ঘৰ পাওঁতে আন্ধাৰ হ'ল, ভাবিলোঁ তেওঁলোককো অকণমান দিনতে মানে পোহৰ হৈ থাকোঁতে ভিডিঅ'টো কৰি থওঁ। 4টা
দেউতালৈ নতুন চাৰ্ট এটা তেওঁ লৈ আহিছিলে, আপোনালোকক দেখাইছিলোঁৱে, ডিমৌতে কিনি লৈ আহিছিলে নতুন চাৰ্ট এটা। বিহু বুলি গিফ্ট দিছে, তাকে তেওঁ নিজে চাৰ্টটো হ'বগৈ নে নহয় পিন্ধাই, দেউতাক নিজে বুটাম খুলি পিন্ধাই দিবলৈ বিচাৰিছে। তাকে চাওঁচোন দেউতালৈ জোখত হয়গৈ নে নহয়। বহুত মৰম কৰে দেউতাক তেওঁ মিষ্টাৰে, মানে ঘৰলৈ আহিলে লগৰ ল'ৰা নিচিনাকৈও থাকে, জোৱাইক নিচিনাকৈও থাকে, একদম পূৰা লগৰ নিচিনাকৈ থাকে তেওঁলোক দুজন। চাম ৰ চাৰ্টটো বেছি ডাঙৰো হোৱা নাই, জোখতে হৈছে, কিন্তু দেউতা অসুস্থ আছিলে কাৰণে ক্ষীণালে, বহুত ক্ষীণালে। এইবাৰ আহকচোন আমাৰ বাৰীখনকে আপোনালোকক এবাৰ দেখাওঁ। চাহ খাবৰ কাৰণে ভণ্টিয়ে জুইশালত তেল পিঠা বনাইছে, দেখিছেনে বাৰু? পিঠাটো হত কেনেকৈ ফুলি গৈছে। তাকে যাওঁচোন মাহঁতে পাকঘৰত কিনো কৰি আছে এবাৰ চাই আহোঁ। কি হ'ল চাওঁ কি বনাইছে চাওঁ। এইটো হাঁহ, আজি হাঁহে এসাঁজ মাৰ ঘৰত খাম ভালকে। এইটো চাওঁ, এইটো আমাৰ প্ৰশান্ত হয়, এইটো চাওঁ প্ৰশান্ত। এইজনী আঁঠু চাঠু চেলাই, আৰু এইজনী আমাৰ দাদু, এইজনীক দাদু নমস্কাৰ কৰ। হেল্ল', মই ব্ৰইলাৰ চিকেন কাৰী বনাই আছোঁ। এয়া ব্ৰইলাৰ বনাই আছে ল'ৰা ছোৱালী ভাগিন কেইটালে। তাৰপিছত এয়া নহৰু এটা গুচাই আছে। হে ভাগিনটোৱে হাঁহ মাংস কোলাৰ কাৰণে নাখায়, সেইকাৰণে মই ব্ৰইলাৰ ফ্ৰাই কৰি আছোঁ। আজি হাঁহ দি এসাঁজ ভালদৰে খাই যাব লাগিব। খাই বুলি হাতখন লাগি নহয়। আমাৰ মা কি জান এয়া দেখিছেনে বাৰু, জুইত হাঁহ মাংস বনাই আছে। কিন্তু জুইত বনোৱা যিকোনো বস্তুৱে খাবলৈ বহুত সোৱাদ লাগে, আৰু বিশেষকৈ মাছ মাংস বনালেতো বেছি ভাল লাগে। ইয়াত মা মছলা একো দিয়া নাই, আদা আৰু নহৰু পিঁয়াজ দি তেনেকৈ বনাইছে, লগত আলু দিছে। হাঁহ মাংস এফালে ৰেডি হৈ গ'ল, এতিয়া আটাই মিলি ভাত খাব লাগিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ